মজা লাগি গ'ল বাঘ বাঘ আৰু বাঘ মজা লাগি গ'ল দেই এপেক গৈছে ভিতৰলৈ আৰু এপেক গ'লে আৰু মজা লাগি যাব ৰহ বাকী আছো এনেকে মাজে মাজে খাই থাকিলে মনটো বৰ ভাল লাগে দেই পৃথিৱীৰ হাই কাজিয়া দুৰ্নীতি ভেজাল এইবোৰৰ পৰা আঁতৰি থাকি জীৱনটো উপভোগ কৰি থাকিব পাৰিলেই হ'ল আৰু ৰাইট ব্ৰাদাৰ একদম ৰাইট পিছে আজি পাপু নাহিল যে আদি আড্ডাত পাপু সেই চৈতানটো সি দিনক দিনে অধপতনে গৈ আছে কি হ'ল তাৰ কি হ'ল মানে মদ ভাং গুটি কিয় নাখায় সি সি গুটি খোৱা আৰম্ভ কৰি দিলে নেকি কালি পৰহি ল'ৰা সি আমাৰ আগতে ডাঙৰ হৈছে আমি তাক মদ ভাং খাবলৈ শিকালো আৰু আমাক অভাৰটেক কৰি সি গুটি খাবলৈ আৰম্ভ কৰি দিলে শুনিছো সেইদিনা সি ঘৰত মাক দেউতাক কাজিয়া লাগিছিলে বোলে মদ ভাং গুটি খাবলৈ ঘৰত কাজিয়া কৰি পইচা আনে সি আজি নৱপ্ৰজন্ম কি যে হৈছে নহয় নিচা কবলত পৰি নিজৰ লগতে ঘৰখনকো বৰবাদ কৰি পেলাইছে তাকতো মদ ভাং খাবলৈ আমিয়ে শিকালো ঠিকেই কৈছ কিন্তু গুটি খাবলৈতো ই নিজেই শিকিলে কিন্তু ৰাস্তাটোতো আমিয়ে দেখুৱাই দিলো বন্ধুসকল তেনেহলে আজিৰ পৰা মদ নাখাওঁ বুলি প্ৰতিজ্ঞা কৰিব লাগিব ঠিকেই কৈছে দোস্তি আজিৰ পৰা মদ নেখাৱা ময়ো নেখাওঁ আজিৰ পৰা আমি কাইলৈ পৰা বাদ দিওঁ দে আজি কোটাটো পৰাকৈ ৰওঁ নেকি তই ঠিকে কৈছ নহ'লে খুৰা দেৱতা আৰু নিচা দেৱীয়ে আমাক বৰ বেয়া পাব I agree, brother. তেন্তে